গুড মৰ্ণিং ফ্ৰম গৌৰীকুণ্ড। এতিয়া আজি গৌৰীকুণ্ডত কালি থকা হ'ল। ৰাতিপুৱা এতিয়া শুই উঠি আলু পৰঠা অৰ্ডাৰ কৰিছিলে ৰোহিত ভাই। জয় শিৱ। তো চাটনি আচাৰ চাহ খাই লৈ ওলাই দিওঁ। 9টামান বজাত বাছ আছে, এতিয়া 8:30 হৈছে। তো খাই বৈ ৰেডি হৈ ওলাই যাওঁ আৰু ৰুমৰ পৰা এতিয়া ওলাইছোঁ আৰু লাহেকৈ। সময়টো খালি দেৰি হৈ গ'ল অকণমান, নোৱাৰিলোগৈ মেইনটেনেঞ্চ কৰিব। মই মেইনটেনেঞ্চ কৰিব নোৱাৰিলোগৈ। যাওঁ এতিয়া, যাবতো এনেও লাগিবই। এতিয়া 11টা বাজি গ'ল। এতিয়া গৌৰীকুণ্ডৰ পৰা বাছ পাওঁ নে নাপাওঁ সেইটোহে এতিয়া মেইন কথা। ব'লক চাওঁ, পাওঁ নে নাপাওঁ চাই থাকক আপোনালোকে। এইটো যোনটো বস্তু দেখিছে, এইটো বস্তু কাপোৰৰ মাজত থৈ দিলে মানে আপুনি বাকচত যদি কাপোৰ থয় তেতিয়া মানে এই বস্তুটো যদি লগত থৈ দিয়ে তেতিয়া মানে কাপোৰ আপোনালোকৰ কেতিয়াও মানে কি বেয়া নুগোন্ধায় মানে। এই বস্তুটো क्या है ये? हिरन कस्तूरी नहीं अलग होता है, ये हिरन की नाभि होती है। हिरन की नाभि कस्तूरी तो মানে হৰিণৰ নাভিটো মানে বহুত ধুনীয়া গোন্ধায় এইটো। ৰ'ব, পইচাত নাচিব বুলি কৈছে ৰুদ্ৰাক্ষ, জিন্দা ৰুদ্ৰাক্ষই। এই বস্তুটো জিন্দা থাকিলে মানে পইচাটোৱে টানি লৈ আহিব তাক। जिंदा रहा होगा, जिस तरह से होगा शरीर की रक्षा करता है। हार्ट, ब्लड प्रेशर, घबराहट, लक्ष्मी पूजा में धारण किया जाता है। शरीर गिरोह जिंदा दाना होगा, इस तरह से घड़ी का सिक्किम काटा घूमता है, उसी प्रमाण से घूमने लगा। इसमें देखो हो त्रिशूल है और ओम शिवलिंग, ये नाग देवता है। शंकर जी का साक्षात रूप होता है। हार्ट, ब्लड प्रेशर, घबराहट, हृदय रोग, दिल दिमाग की शांति के लिए होता है। लक्ष्मी पूजा में दान को पैसा कौड़ी में बरकत करता है। তো ৰাস্তাত আহি থাকোঁতে এনেকৈ গোটেই পাহাৰ খহি ৰাস্তা ব্লক হৈ গ'ল। ভাল ভাগ্য ভাল, কোনো গাড়ী চাড়ী কোনো হেৰিয়ৰ ওপৰত নপৰিলে। গোটেই ৰাস্তাটোৰ ওপৰতে পাহাৰ খহি পৰিলে আহি থকা অৱস্থাত। এতিয়া ফকলেনে ৰাস্তাটো ক্লিয়াৰ কৰি আছে, গোটেই আগফালৰ পৰা পিছফালে গোটেই গাড়ী জাম হৈ গ'ল, দেখিছে আপোনালোকে। পাহাৰ মানে পূৰা বহুত ডাঙৰকৈ খহি পৰিছে ৰাস্তাত চব। গোটেই ৰাস্তাটোতে এনেকুৱা ধৰণৰ পাহাৰ, মানে কি ইমান ফাটি ফাটি পাহাৰ আছে। মানে আপোনালোক যদিও যায় তেতিয়া মানে অকণমান সাৱধানকৈ যাব, কাৰণ ৰাস্তাটো দেখিলে মানে আপুনি ভয় খাই যাব। মানে একদম ভয়ংকৰ ৰাস্তা হয়, মানে যেতিয়াই তেতিয়াই পাহাৰ খহি পৰাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে আমি আহি থকা অৱস্থাত এতিয়া এইটো খহি গ'ল। প্ৰায় আধা ঘণ্টামান সময় ৰখাৰ পিছত এতিয়া ৰাস্তাটো ক্লিয়াৰ হৈছেগৈ। আহি আছে এতিয়া, ইফালৰ পৰাও পূৰা গাড়ী লাইন লাগি গ'ল, এইফালৰ পৰা লাইন লাগি আছে। ওচৰৰ পৰা দেখাই দিছোঁ চব কিমান ডাঙৰ পাহাৰ খহি ৰাস্তাত বাগৰি আছে। এনেকৈ যদি কেনেবাকৈ যদি কোনোবা গাড়ী চাড়ীৰ ওপৰত পৰিবলৈ হয় তেতিয়া আৰু কল্পনাই কৰিব নোৱাৰিব ইমান ডাঙৰ ঘটনা হ'ব। এইবিলাক গাড়ী পৰি পূৰা মানে কি আৰু নদীয়ে উটুৱাই লৈ গৈছে পানী, ইমান ডাঙৰ ডাঙৰ গাড়ী মোবাইল পেলাই নিদিয়ে।